অসমৰ চাহ উদ্যোগ। অসমখন চাহৰ বাবে বিখ্যাত। বৰ্তমান অসমত প্ৰায় ৮০০খনৰো অধিক চাহ বাগিচা আছে আৰু ই অসমৰ এটা বুজন অংশৰ লোকক কৰ্মসংস্থান দিয়াৰ উপৰিও দেশৰ অৰ্থনীতিতো ভালেখিনি বৰঙণি আগবঢ়াই আহিছে। অসমৰ চাহ শিল্পৰ এটা স্মৰণীয় ইতিহাস আছে আৰু বৰ্তমান এই চাহ শিল্পই পৃথিৱীৰ ভিতৰতে উল্লেখনীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ব্ৰিটিছ লোক এজনে এই অঞ্চলত চাহপাতৰ সন্ধান পায় আৰু কেপ্টেইন জুনকিন্সৰ দিনতে বিষয়টোৱে গুৰুত্ব লাভ কৰে। ১৮৩৬ চন মানৰ পৰা অসমত চাহ খেতিৰ প্ৰয়াস আৰম্ভ হয়। ইয়াৰ আগলৈকে একমাত্ৰ চীন দেশতে চাহৰ ব্যৱহাৰ আছিল। ক্ৰমে অসমৰ চাহে বিশ্বৰ লোকসকলক আকৃষ্ট কৰে আৰু ব্ৰিটিছ কোম্পানীয়ে চাহৰ ব্যৱসায়ত বিশেষভাৱে মনোনিৱেশ কৰে। এই সময়তে অসমত মণিৰাম দেৱানকে ধৰি ভালেমান লোকেও চাহ খেতিত মনোনিৱেশ কৰিছিল। ভাৰতবৰ্ষৰ বৈদেশিক মুদ্ৰা অৰ্জনকাৰী ৰপ্তানি সামগ্ৰীসমূহৰ ভিতৰত চাহপাত অন্যতম। উল্লেখনীয় যে ভাৰতবৰ্ষত উৎপাদিত চাহৰ শতকৰা ৫৫% ভাগ অসমতে উৎপাদিত হয়। অসমত প্ৰায় ২,১১,৩২৩ হেক্টৰমান মাটিত চাহ খেতি কৰা হয়। অসমৰ চাহে বিশ্বত অতি উচ্চ স্থান লাভ কৰি আছে। অকল উৎপাদনৰ ক্ষেত্ৰতে নহয়, চাহ গৱেষণাৰ ক্ষেত্ৰতো অসম আগবঢ়া। যোৰহাটৰ টোকলাইত থকা চাহ গৱেষণা কেন্দ্ৰই অতি উচ্চমানৰ গৱেষণা চলাই বিশ্বৰ বিভিন্ন চাহ উৎপাদনকাৰী দেশলৈ পৰামৰ্শ আগবঢ়াব পাৰিছে আৰু চাহৰ গুণমান বৃদ্ধি কৰাত মুখ্য ভূমিকা পালন কৰি আহিছে। চাহপাতৰ খেতিৰ দুটা প্ৰধান দিশ আছে। এটা হ'ল ইয়াৰ কৃষিকাৰ্য আৰু আনটো হ'ল ইয়াৰ ঔদ্যোগিক দিশ। উল্লেখনীয় যে এই দুয়োটা বিভাগতে বৰ্তমান হাজাৰ হাজাৰ লোকে সংস্থাপন পাই আছে। বিশেষকৈ ইয়াৰ কৃষিকাৰ্যৰ লগত জড়িত লোকসকলে অসমৰ জনগাঁথনিতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। ব্ৰিটিছে প্ৰথমে চাহ খেতি কৰিবলৈ বিহাৰ, উৰিষ্যা, ছোটানাগপুৰ, পুবেলিয়া আদিৰ পৰা অনা গিৰমিটীয়া বনুৱাসকল আজি অসমৰ নিগাজী বাসিন্দা হৈ পৰিছে আৰু অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি এক সমন্বয়ৰ সংস্কৃতি গঢ় দিছে। বাগিচাৰ এই বনুৱাসকলক চাহ জনজাতি বুলি কোৱা হয় যদিও তেওঁলোক আজি অসমীয়া জনগাঁথনিৰ অন্যতম অংশীদাৰ। তেওঁলোকেও বিভিন্ন উপাদানেৰে অসমীয়া সংস্কৃতিৰ বৈচিত্ৰ্যতাত অৰিহণা যোগাই আহিছে। চাহপাতৰ বজাৰৰ বাবে কেতবোৰ চাহ নিলাম কেন্দ্ৰ আছে। ভাৰতবৰ্ষত এনে ৫০০টামান চাহ নিলাম কেন্দ্ৰ আছে। অসমৰ চাহ আগতে কলিকতাৰ নিলাম বজাৰত বিক্ৰী কৰা হৈছিল যদিও বৰ্তমান ১৯৭০ চনত গুৱাহাটীত এটা নিলাম কেন্দ্ৰ স্থাপন হোৱাত অসমৰ চাহ ব্যৱসায়ীসকলৰ ভালেমান সুবিধা হৈছে। প্ৰথম অৱস্থাত এই নিলাম কেন্দ্ৰ পৰিসৰ অতি ক্ষুদ্ৰ আছিল যদিও এতিয়া ই ভালেখিনি সম্প্ৰসাৰিত হৈছে। চাহ শিল্পৰ এনে শ্ৰীবৃদ্ধিৰ লগে লগে বাট-পথ আদিৰো ভালেমান উন্নতি হৈছে আৰু এই চাহৰ বজাৰখনৰ বাবেই ব্ৰিটিছে ভালেমান উন্নয়নমূলক কাম কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ভাৰতৰ ৰপ্তানি বজাৰৰ এক সিংহভাগ দখল কৰি থকাৰ পিছতো অসম এই শিল্পৰ পৰা পোনপটীয়াভাৱে লাভৱান হ'ব পৰা নাই। কাৰণ চাহ শিল্পৰ বেছিভাগেই ব্ৰিটিছ কোম্পানী আৰু ভাৰতীয় পুঁজিপতিৰ হাতত। অসমীয়া লোকৰ হাতত মাত্ৰ কেইখনমান বাগিচা আছে যদিও সিও তেনেই নগণ্য। লক্ষণীয় কথা যে চাহ এনে এটি সামগ্ৰী যাৰ চাহিদা সদায় বৃদ্ধি পাব লাগিছে। বৰ্তমান বিশ্বৰ প্ৰায় সকলো দেশৰ লোকেই চাহ খায় আৰু দৈনিক প্ৰায় ১.৫ কোটি কাপ চাহ ব্যৱহাৰ হয়। চাহৰ এনে চাহিদালৈ চাই এই শিল্পৰ শ্ৰীবৃদ্ধিৰ আৰু সম্ভাৱনা আছে। অসমত এতিয়া কেতবোৰ যুৱকে ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলিছে। এনে বাগিচাবোৰত ঔদ্যোগিক ব্যৱস্থাৱলী নাই। তেওঁলোকে মাত্ৰ চাহৰ কৃষি কাৰ্যহে কৰে আৰু উৎপাদিত চাহ নিকটৱৰ্তী ডাঙৰ বাগিচাবোৰক বিক্ৰী কৰে। এনে কাৰ্যত চৰকাৰেও স্থানীয় যুৱকসকলক ঋণ সাহায্য দি এনে খেতিৰ বাবে প্ৰেৰণা দিছে। দেখা গৈছে যে চাহপাতৰ এনে সৰু সৰু বাগানবোৰেও ভালেমান আয় কৰিবলৈ সমৰ্থ হৈছে। কিন্তু যিহেতু এনে বাগিচাবোৰ স্বয়ংসম্পূৰ্ণ উৎপাদনক্ষম নহয়, গতিকে এনে ব্যৱসায়ীসকল উৎপাদনক্ষম ডাঙৰ ব্যৱসায়ী চক্ৰৰ হাতৰ পুতলা হোৱাৰ সম্ভাৱনাও নোহোৱা নহয়। চৰকাৰে এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা ল'লে এই চাহ উদ্যোগে ভালেমান নিয়োগবিহীন যুৱকৰ বাবে স্ব-নিয়োজনৰ এক বাট মুকলি কৰিব